সমূহ অসমবাসী ৰাইজলৈ নমস্কাৰ জনাইছোঁ। লগতে আগন্তুক ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকে যদি এতিয়ালৈ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। সপোন 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 সপোনক চিন্তালৈ আৰু চিন্তাক কাৰ্যলৈ ৰূপান্তৰ কৰা। সপোন সেয়া নহয় যি শুই শুই দেখা যায়, সপোন সেয়াহে যিয়ে শুব নিদিয়ে। তুমি যদি সূৰ্যৰ দৰে উজ্জ্বল হ'ব খোজা, তেন্তে প্ৰথমে নিজকে সূৰ্যৰ দৰে পুৰিব লাগিব। জীৱনত সমস্যাৰ অত্যন্ত প্ৰয়োজন, তেতিয়াহে সফলতা উপভোগ কৰিব পাৰি। প্ৰথম সাফল্যৰ পিছত জিৰণি নল'বা, কাৰণ দ্বিতীয়টোত অসফল হ'লে প্ৰথমটো তোমাৰ সৌভাগ্য বুলি সকলোৱে ক'ব। জীৱনৰ জটিলতাই তোমাক ধ্বংস কৰিবলৈ নাহে, বৰঞ্চ ইয়াৰ দ্বাৰা তোমাৰ ধৈৰ্য আৰু শক্তিক পৰীক্ষাৰ বাবে এক সুযোগ দিয়ে। সেয়েহে জটিলতাক বুজাই দিয়া, তুমিও যে জটিল। সকলো চৰাইয়ে বৰষুণত গছৰ ডালত আশ্ৰয় লয়, কিন্তু ঈগলে মেঘৰ ওপৰত উৰি ডাৱৰক কটাক্ষ কৰে। সমস্যা একেই, কিন্তু সমাধানৰ পন্থাই পাৰ্থক্য আনি দিয়ে। কাৰোবাক হৰুৱাবলৈ সহজ, কিন্তু কাৰোবাক জয় কৰাটো অত্যন্ত কঠিন। কোনো সমস্যাকে তোমাৰ ওপৰত তাহানি প্ৰভুত্ব বিস্তাৰ কৰিবলৈ নিদিবা, বৰং সমস্যাকহে তোমাৰ অধীৰ কৰা আৰু নিষেধ কৰা। আপুনি আপোনাৰ ভৱিষ্যতটো সলনি কৰিব নোৱাৰে, কিন্তু আপুনি আপোনাৰ অভ্যাস সলনি কৰিব পাৰে। আৰু এদিন নিশ্চিতৰূপে আপোনাৰ অভ্যাসে আপোনাৰ ভৱিষ্যত সলনি কৰিব পাৰিব। তোমাৰ কৰ্মক ভাল পাবা, কৰ্ম প্ৰতিষ্ঠানক নহয়, কাৰণ তুমি নাজানা কেতিয়া তোমাক তোমাৰ কাৰ্য প্ৰতিষ্ঠানে ভাল পাবলৈ এৰি দিব।